তোমালোকক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল পোহৰলৈ। ইয়াত তোমালোকে পাবা নতুন নতুন তথ্য আৰু জ্ঞান, যিবোৰ তোমালোকৰ জীৱনত পোহৰ আনিব। যদি তোমালোকে এই চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজি আমি জানিম নাৰিকল ফলৰ বিষয়ে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, নাৰিকল গছ কিমান ডাঙৰ হয়? 2 নম্বৰ, নাৰিকল কিমান ডাঙৰ আৰু কিমান ওজনৰ হয়? 3 নম্বৰ, নাৰিকল কিমান দিন মূৰে মূৰে ধৰে? 4 নম্বৰ, নাৰিকল কিমান দিনত খাব পাৰি? 5 নম্বৰ, নাৰিকল খেতি পোনপ্ৰথমে ক'ত কৰা হৈছিল? 6 নম্বৰ, নাৰিকলৰ বৈজ্ঞানিক নাম কি? 7 নম্বৰ, নাৰিকল খালে শৰীৰৰ কি কি হয়? নাৰিকল গছ সাধাৰণতে 15 পৰা 30 মিটাৰ পৰ্যন্ত উচ্চতাৰ হয়। কিছুমান জাত 35 মিটাৰলৈকে ডাঙৰ হ'ব পাৰে। ইয়াৰ ডাল পোন আৰু লম্বা হয়। গছৰ ওপৰত পাতবোৰ শাৰী শাৰীকৈ থাকে। গছটো উষ্ণ আৰু উপকূলীয় অঞ্চলত ভালদৰে বৃদ্ধি পায়। নাৰিকল সাধাৰণতে 15 পৰা 25 চেণ্টিমিটাৰ দীঘলীয়া আৰু 10 পৰা 15 চেণ্টিমিটাৰ বহল হয়। ইয়াৰ ওজন 1 কিলোগ্ৰামৰ পৰা 2.5 কিলোগ্ৰামলৈকে হ'ব পাৰে। কিছুমান ডাঙৰ জাতৰ নাৰিকল 3 কিলোগ্ৰামলৈকে ওজনৰ হয়। ভিতৰত পানী আৰু বগা ৰঙৰ চাহ থাকে। নাৰিকল গছ সাধাৰণতে 6 পৰা 10 বছৰ পিছত ফল ধৰা আৰম্ভ হয়। এবাৰ ধৰা আৰম্ভ কৰিলে বছৰত 6 পৰা 12 বাৰলৈকে ফল ধৰে, অৰ্থাৎ প্ৰায় গোটেই বছৰ জুৰি ফল পোৱা যায়। এডাল পূৰ্ণবয়স্ক নাৰিকল গছে বছৰত 50 পৰা 100টাকৈ নাৰিকল দিব পাৰে। নাৰিকল গছত সাধাৰণতে ফুল ধৰাৰ পিছত প্ৰায় 6 পৰা 7 মাহ পিছত কেঁচা অৱস্থাত খাব পাৰি। এই সময়ত ভিতৰত মিঠা পানী আৰু নৰম চাহ থাকে। পূৰ্ণ পকা নাৰিকল খাবলৈ প্ৰায় 11 পৰা 12 মাহ সময় লাগে। পকা অৱস্থাত চাহ ডাঠ আৰু টান হয়। তেল তৈয়াৰ কৰিবলৈও নাৰিকল ব্যৱহাৰ কৰা হয়। নাৰিকল খেতি পোনপ্ৰথমে দক্ষিণ-পূব এছিয়াৰ উপকূলীয় অঞ্চলত কৰা হৈছিল, বিশেষকৈ ফিলিপিনছ, ইণ্ডোনেছিয়া আৰু মালয়েছিয়া অঞ্চলসমূহত। এই অঞ্চলসমূহত বহু হাজাৰ বছৰ আগতেই নাৰিকল গছ প্ৰাকৃতিকভাৱে বৃদ্ধি পাইছিল আৰু মানুহ খাদ্য, পানী, ঔষধ, তেল আৰু গৃহস্থলীৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। নাৰিকলৰ বৈজ্ঞানিক নাম হৈছে কোকোছ নিউচিফেৰা। ই এটা উষ্ণ অঞ্চলত বৃদ্ধি পোৱা পাম গছৰ প্ৰজাতি। নাৰিকল খালে শৰীৰত শক্তি বৃদ্ধি কৰে। নাৰিকলত প্ৰাকৃতিক চৰ্বি থাকে যিয়ে দ্ৰুত শক্তি দিয়ে। শৰীৰ হাইড্ৰেট কৰে। কেঁচা নাৰিকলৰ পানী দেহত পানীৰ অভাৱ পূৰণ কৰে। হৃদযন্ত্ৰৰ বাবে ভাল। ভাল ধৰণৰ ফেট থাকে। পাচনত সহায় কৰে। ফাইবাৰ থকাৰ বাবে পাচন প্ৰণালী সুস্থ ৰাখে। ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু বেছি খালে কেলৰি বেছি হ'ব পাৰে, সেয়ে পৰিমাণ হিচাপে খাব লাগে। শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ পোহৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন জ্ঞানমূলক ভিডিঅ' পাবলৈ বেল আইকনটো টিপি দিব। তোমালোকৰ সহায়েই আমাৰ প্ৰেৰণা। ধন্যবাদ। আকৌ দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত।